ইয়াতো পানী উঠি গৈছে চাওক কেনেকে লাইন আহিব চাওক পুৰণা জমানা আহি গ'ল চাওক আপোনালোকে আন এটা দুখ লগা ভিডিঅ' লৈ স্বাগতম জনাইছো আৰু আপোনালোকে চাওক আমাৰ পৰিস্থিতি চাওক আৰু ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে চাইছে কেনেকুৱা পানী আছিল আৰু এদিন যোৱাৰ পিছতে আৰু ৰাস্তাটো চাওক কিমান ফ্লাপ হৈ আছে আৰু আপোনালোকে ভিডিঅ' স্কিপ নকৰক আপোনালোকে ভিডিঅ' চাই থাকক এইটোৱে আমাৰ পৰিস্থিতি চাওক কি লৈ ঘূৰি আছো বাহিৰতে ওলাব নোৱাৰো চাওক আমি কিন্তু মেইন ৰাস্তাত যাই আছো এইটো কিন্তু মেইন ৰাস্তা হয় মেইন ৰাস্তা দিয়ে আমি যাই আছো ঘূৰালৈ ফাইনেলি গাইছ আমি ইয়াতে যাই আছো স্কুলৰ ভিতৰত কেনেকুৱা মানুহ পৰিস্থিতি যেনেকুৱা পৰিস্থিতি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মানে ইয়াতে শিবিৰ উঠিছে মানুহে মানে সব মানুহৰ ঘৰ ডুবি গৈছে পানীৰে ভৰি গৈছে চ' ইয়াতে সব শিবিৰত আহিছে আপোনালোকে দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ' চাই থাকিব এয়াই হ'ল আমাৰ পৰিস্থিতি চ' আপোনালোকে চাই আছে চাওক মোৰ পিছফালে আপোনালোকে চাওক কেনেকুৱা পৰিস্থিতিত মানুহে জীয়াই আছে আৰু এইটো স্কুল হয় চাওক আমিতো কিহত আছো আপোনালোকে গমেই পাইছে ক'ত বহি ঘূৰি আছোঁ চ' মানুহে কিমান কষ্ট কৰি ৰান্ধি আছে খোৱাটোতো খাবই লাগিব চাওক আপোনালোকে যিহেতু আহাৰটো খাবই লাগিব চ' চাওক আপোনালোকে কিমান কষ্ট কৰি মানুহে ৰান্ধা বাঢ়ি কৰি পানীটো চাওক না ক'ত উঠিছে পানী চাওক আপোনালোকে আৰু সেইটো ৰুমটো পানীৰে আৱৰি আছে চাওক আপোনালোকে সেইটো ৰুমতো মানুহ আছিল মানে বেলেগ মানুহ ইমান কষ্ট কৰি ইয়াতো আহিছিল মানে পানী নথকা ঠাইত আহিছিল তথাপি ইয়াতো মানে পানী উঠি গৈছে চাওক ইয়াৰ মানুহে সেইটো ৰুমত গৈছে আৰু আকৌ চাওক কিমান এয়াই আমাৰ অসমৰ পৰিস্থিতি চাওক চাওক পানী ক'ত উঠিছে বাৰান্দাত উঠি ৰুমৰ ভিতৰত সোমাইছে আপোনালোকে চাওক ঘোঁৰাখন চলাই আছে চাওক আৰু তোমাৰ নামটো কৈ দিয়া মোৰ নামটো কাশিফুল হাছান তোমাৰ ঘৰত পানী উঠছে নেকি ঘৰত পানী উঠছে ইয়াৰো ঘৰত পানী উঠছে আমাৰ ঘৰতো উঠা নাই বাট ৰাস্তাতে বহুত পানী আৰু আপোনালোকে দেখাই পালে মেইন ৰাস্তাটো কিমান পানী হৈছে আৰু মানুহৰ কাৰণে পানীৰ ব্যৱস্থা ইয়াতে কৰি দিছিল চাওক ইয়াতো পানী উঠি গৈছে চাওক আৰু এইটো হ'ল বাগিচা স্কুলৰ বাগিচা বনাইছিল চাওক কিমান পানী চাওক আপোনালোকে বহুত পানীয়ে মানে সব গছ গছনি সব শেষ দিছে চাওক আপোনালোকে ফুলৰ বাগিচা বনাইছিল চাওক আপোনালোকে আৰু সিফালে এটা ঘৰ বনাই নতুনকৈ ঘৰ বনাইছে চাওক সিটো ৰুমতো পানী উঠিছে চ' ইয়াতে কিবা কিবি কৰি গৰু মানে যিহেতু ভবা বস্তু তেওঁলোকে মাত দিব নোৱাৰে চাওক তেওঁলোকে মানে ইয়াত ৰাখি থৈছে চাওক আপোনালোকে আৰু এয়াই হ'ল স্কুলৰ ভিউ চাওক আপোনালোকে কিমান পানী হৈছে আৰু এইটো ৰুমতো মানে চাওক ইমান কষ্ট কৰি মানে ঘৰত পানী উঠিছে উঠাৰ পিছত মানে ইয়াতে আহিছে এই স্কুলত আহিছে থাকিবৰ কাৰণে চাওক ইয়াতো আহি মানে ইয়াত এইটো ৰুমতো পানী সোমাইছে চাওক আপোনালোকে কিমান কষ্ট কৰি বসবাস কৰি আছে মানুহে ক'ব লগা নাই ভাষাই নাই ইয়াৰ চাওক আৰু আপোনালোকে ইয়াৰ আগৰ ভিডিঅ' আপোনালোকে চাইছে চ' ইমান পানী নাছিল চাওক গৰুবিলাক চাওক ক'ত ৰখাইছে ইয়াতো পানী উঠিছে চাওক আৰু বাইকবিলাকো ক'ত উঠাই দিছে চাওক আপোনালোকে কিমান পানীৰ মাজতে বাইক থৈ দিছে উপায় নাই মানুহে মানে থাকিব লগা কোনো ঠাই নাই আৰু কি কৰিব বাইকটো চাওক পানীত আছে বাইকটো চাওক আৰু কিমান লেতেৰা পানী আহি আছে চাওক আপোনালোকে ইয়াৰ পৰিস্থিতি চালে আপোনালোকে চকু দি পানী ওলাব চাওক আপোনালোকে এইফালে চাওক এটা দমকল আছে ইয়াৰ পানী সকলোৱে মানে খোৱা লোৱা যিমান কৰিব লাগে এইটো কলে পানী দি মানে হেৰি কামবিলাক চলাই আছে চাওক চ' ইয়াতে বসবাস কৰা মানুহক আমি কিবা কথা জানিম যে ইয়াৰ পৰিস্থিতি কেনেকুৱা বা কেনেকুৱা হালত চলি আছে আমি তাৰ পৰা আমি শুনিম আপোনালোকে চ' আপোনালোকৰ পৰিস্থিতি কেনেকুৱা বৰ্তমান মানে কিবা সাহায্য পাইছে না মানে আমি এতিয়ালৈকে কোনো সাহায্য পোৱা নাই মানে তেওঁলোকে ইমান কষ্ট কৰি মানে ঘৰৰ পৰা মানে ঘৰ চৰ এৰি মানে শিবিৰত আহিছে এতিয়ালৈকে কোনো সাহায্য পোৱা নাই চ' আৰু কিবা ক'ব লগা আছে নেকি ক'ব লগা বহুত এতিয়া একেলগে ক'ব লগা নাই কিন্তু বহুত ধৰণৰ সাহায্য পাব লাগিছিল কিন্তু আমি কোনো সাহায্য পোৱা নাই আপোনাৰ ঘৰতো পানী উঠছে ঘৰত মোটামুটি থকাৰ জেগাই নাই মানে ইয়াৰ ঘৰত মানে য'ত থাকিব চোতালত মানে য'ত যি আছে সব জায়গাতে মানে পানী উঠিছে পানী আৰু পানী মানে কৈ আছে পানী আৰু পানী হৈ গৈছে মানে
গোটেই আমাৰ অঞ্চলটো মানে পানীৰে ভৰি গৈছে ন এতিয়ালৈকে আমাৰ থাকাৰ জাগা নাই খোৱা লোৱাৰ ব্যৱস্থাটো খোৱা লোৱাৰ ব্যৱস্থা মোটামুটি চলি আছে আৰু লেট্ৰিন চেট্ৰিন কৰা নাই মানে কোনো লেট্ৰিন চেট্ৰিনৰ কোনো ব্যৱস্থা কৰি দিয়া নাই এইটো স্কুলত মানে কোনো লেট্ৰিন চেট্ৰিনৰ ব্যৱস্থা কৰা নাই সেইটো চাইডত আছে চাওক আপোনালোকে সেইটো মানে ভাঙি চুৰমাৰ হৈ গৈছে চাওক আপোনালোকে ৰুমৰ ভিতৰত ঠাই নাই কাৰণে বাহিৰত মানে এই বেঞ্চ পাতি আনি মানে চকী বনাই লৈছে চাওক আপোনালোকে কিমান কষ্ট কৰি বসবাস কৰি আছে সৰু সৰু ল'ৰা ছোৱালীবিলাক ক'ত মানে ইয়াতে খেল ধেমালি কৰি আছে চবকেইটা একেলগ হৈছে চাওক আপোনালোকে সৰু ল'ৰা ছোৱালী কেনেকৈ আহি আছে চাওক আপোনালোকে এইটো হ'ল স্কুলৰ পৰিস্থিতি চাওক মানুহে ইমান কষ্ট কৰি ঘৰৰ পৰা ইয়াতে ভাল মানে বানপানী যাতে নাথাকে সেইটোৰ কাৰণে মানে এইটো স্কুলত আহিছে তথাপিও ইয়াতেও আহি পানী ৰুমত পানী আপোনালোকে চাওক কিমান কষ্ট কৰি পানী আনিব যাব লাগে চাওক ভৰা দি পানী আনিব যায় চাওক আপোনালোকে ইমান কষ্ট কৰি পানী আনি খোৱা বস্তুটো ভাল বস্তুটো খাব লাগিব না নহ'লে বেমাৰ হৈ যাব যি লেতেৰা পানী চাওক আপোনালোকে এই লেতেৰা পানীটো মানে বহুত বীজাণু আহিব সেইকাৰণে চাওক ইমান কষ্ট চ' গাইছ আপোনালোকে চাওক আমি ৰিলিফ দি আছোঁ এইটো স্কুলত যিসকল মানুহে বসবাস কৰি আছে আমি তেওঁলোকক ৰিলিফ দি আছোঁ চাওক চাউল দি আছোঁ ডাউল দি আছোঁ মম তাৰপিছত এই কাচুৱা তাৰপিছত সৰু সৰু ল'ৰা ছোৱালীবিলাকক চেয়াৰলেক্স দি আছোঁ চাওক আপোনালোকে মানে বহুত কষ্ট তেওঁলোকৰ মানে এমুঠি খোৱাৰো মানে এই সক্ষম নাই এনেকুৱা অৱস্থা হৈ গৈছে চাওক সেইকাৰণে আমি যি সক্ষম হৈছে চাউল ডাউল যি পাৰোঁ সেয়াই দি আছোঁ চাওক আপোনালোকে আৰু আপোনালোকেও চেষ্টা কৰিব আপোনালোকৰ গাঁৱত যদি কোনোবাই এনেকুৱা পৰিস্থিতিত আছে আপোনালোকেও সহায় কৰিব এনেকুৱাও পৰিৱেশ হৈছে গোটেই অসমত এনেকুৱা পৰিস্থিতি হৈছে চাওক এনেকুৱা পানী আহিছে কিমান ভয়ানক পানী আহিছে চাওক আৰু আপোনালোকৰ গাঁৱতো যদি মানে এনেকুৱা পৰিস্থিতি মানুহ আছে তো আপোনালোকক কিবা সাহাৰ্য কৰিব চাওক আমি যেনেকৈ কৰি আছোঁ যি পাৰোঁ আপোনালোকেও কৰিব তো ফাইনেলি গাইছ আপোনালোকৰ স্কুলৰ পৰিস্থিতি আপোনালোকক দেখালোঁ ইয়াৰ শিবিৰী মানুহক আপোনালোকক দেখালোঁ কেনেকুৱা পৰিস্থিতিত আছে তো এতিয়া আমি বাহিৰৰ পৰিস্থিতি আপোনালোকক দেখুৱাম চ' আপোনালোকে ভিডিঅ' চাই থাকিব আৰু দুখ লগাই ভিডিঅ' এইটো বহুত দুখ লগা মানে মানুহৰ ঘৰ বাৰী এৰি মানে স্কুলত আহিব লগা হ'ল আৰু এইটো হ'ল মেইন ৰাস্তাৰ পৰিৱেশ চাওক আপোনালোকে কিমান ভয়ানক পৰিস্থিতি হৈছে চাওক আপোনালোকে এইটো দোকান হয় মানে হ'লচেলাৰ দোকান ইয়াতে চাউল ডাউল চব পাব কিন্তু মানুহৰ আহিব লগা কোনো ঠাই নাই ইয়াতেতো ফুৰি আছে আৰু চাওক কিমান আপোনালোকে চাওক কিমান পানী মানুহ খোজকাঢ়ি যাই আছে এইটো কিন্তু মেইন ৰাস্তা চাওক আপোনালোকে কিমান আৰু দেৱালটো চাওক না ক'লৈ পানী উঠিছিল আৰু ক'লৈ অলপ কমিছে পানী আজি চাওক আপোনালোকে ঘৰবিলাক চাওক চব ডুবি গৈছে পানীত চাওক এইটো ঘৰৰ মানুহে চবতো এই মানে আপোনালোকক যে দেখুৱালোঁ এই স্কুলত মানে তেওঁলোকে ঘৰ এৰি স্কুলত আহিব লগা হৈছে চাওক আপোনালোকে তেওঁলোকে স্কুলত আহিছে মেইন ৰাস্তাত থিয় হৈ মানে মাছ মাৰিবলগীয়া হৈছে চাওক এইটো ৰাস্তাত ডাঙৰ গাড়ী যায় আৰু বাইকবিলাক যায় আজি চাওক আজি এইটো ঠাইত এইটো আহিব লগা হৈছে চাওক কিমান পৰিস্থিতি হৈছে চাওক আৰু ইফালে চাওক মাছবিলাকো মানে মৰি যাই আছে মানে ইমান পানী হৈছে মানে ইমান লেতেৰা পানী আহি আছে চাওক মাছটো চাওক মৰি গৈছে মানে লেতেৰা পানী আপোনালোকে ইয়াৰ আগৰ ভিডিঅ' আপোনালোকে চাইছে চ' ইমান পানী নাছিল এইটো ৰাস্তা দি আমি গৈছিলোঁ স্কুটি লৈ গৈছিলোঁ তিনিজনে চ' আপোনালোকে চাইছে আৰু আজি চাওক কিমান পানী হৈছে চাওক ইমান পানী আৱৰি চাওক ইমান মান হৈছে আপোনালোকে দেখাই পেলাই আৰু হাইস্কুলতো কিমান মানে বসবাস কৰি আছে কিমান কষ্ট কৰি মানে খোৱা ল'ব মানে ৰান্ধা মানে গেছটো নাই গেছৰ যি দাম বাঢ়ি গৈছে মানে দুখীয়া মানুহটো গেছ চেছ ল'ব নোৱাৰে আৰু এসপ্তাহ ধৰি কাৰেণ্ট নাই আমাৰ এই অঞ্চলত চাওক এইটো ট্ৰেন্সফৰ্মাৰ হয় চাওক পানী উঠি গৈছে কেনেকৈ লাইন আহিব চাওক লাইন অহাৰ কোনো পৰিস্থিতিয়ে নাই ইমান পানী আহিছে চাওক এইটো হ'ল মেইন ৰাস্তা চাওক ইয়াত দি আমি বাইক লৈ গৈছোঁ আৰু আজি কি লৈ আহিছোঁ এইটো ঘোঁৰা লৈ আহিছোঁ আৰু আপোনালোকে চাওক এইটো হ'ল ফিল্ড এইটো স্কুলৰ ফিল্ড হয় আমি ইয়াতে ক্ৰিকেট খেলিছোঁ ফুটবল খেলিছোঁ আৰু বহুত কিবা কিবি খেলিছোঁ চাওক আজি পানী চাওক কিমান পানী আহি গৈছে আৰু নাই চেচ হৈ গ'ল চাওক খেলা ধূলা চব বন্ধ হৈ গ'ল আৰু চাওক কিমান পানী
আৰু এইটো ঘৰ চাওক ইমান ধুনীয়াকৈ কালাৰ কৰিছে ইমান ধুনীয়া দুগুনীয়া ডেক'ৰেশ্যন কৰিছে ৰুমটো চাওক চব বৰবাদ হৈ গৈছে চাওক এইটো পানী আহি চব বৰবাদ হৈ গৈছে চাওক পানী ক'লৈ উঠিছে চাওক আপোনালোকে চেছ দোকানটো চাওক আমি দোকানত যাই আছোঁ কিবা খাবলৈ এই ছোৱালীটিক পঢ়াই আছে নেকি পঢ়াই আছোঁ বৰষুণৰ কাৰণে অলপ অসুবিধা পাইছোঁ অঁ কাৰেণ্ট চাৰেণ্ট নাই ন চাওক হাৰি গ'ল চাওক মানে পুৰণা জমানা আহি গ'ল চাওক মানে সেই আগৰ দিনা মানে এইটো ইউজ কৰিছে আৰু আজিৰ দিনত 2022ত এইটো ইউজ কৰিব লগা হৈছে চাওক ইমান কষ্ট কৰি এইটো তেওঁৰ ছোৱালী ইয়াক পঢ়াই আছে চাওক এক্সাম আছে ন এক্সাম মানে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চ' ভিডিঅ'টো বহুত দুখ লগা ভিডিঅ' আপোনালোকে দেখাই পেলাই ইমান পৰিস্থিতি মানুহৰ কেনেকুৱা পৰিস্থিতি থাকিব লগা কোনো ঠাই চাই নাই আপোনালোক চব দেখালোঁ চ' ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু অসমক জনসাধাৰণক আপোনালোকে জনাই দিয়ক শ্বেয়াৰ কৰি মানুহক জনাই দিয়ক নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই